আৰু এতিয়া আছো মই গুৱাহাটীতে তো সেই নগাঁৱত যাম আজি সববিলাকে ৰেডি হৈছে যাব তো গাইস মই ইন্ট্ৰোটো দিব পাহৰি গৈছো তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গুড মৰ্নিং ফ্ৰম গুৱাহাটী আৰু এতিয়া আছো মই গুৱাহাটীতে আৰু ইয়াৰ পৰা গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিম এটা ৰাইড আৰু সেই ৰাইডটো হ'ল আজি শিৱ বাবাৰ মৃত্যুঞ্জয় মন্দিৰ গৈ আছো নগাঁও আৰু সেই নগাঁৱত যাম আজি সববিলাকে ৰেডি হৈছে যাবৰ কাৰণে আৰু মোৰ লগৰবিলাকো আছে এটা সববিলাকক আপোনাক লগ ধৰাম চলো লেটছ গো তো ইন্ট্ৰোটো দিব পাহৰি গৈছিলোঁ তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বি লাইভ ব্লগছ তো গুৱাহাটীৰ পৰা আৰু অলপ পিছত দেখা পাব আপোনালোকে মোক নগাঁৱত মৃত্যুঞ্জয় মন্দিৰ আৰু আপোনালোকক এটা আমাৰ ৰাইডটোৰ নামটো কৈ আছোঁ GNM মানে GNM ৰাইড আমাৰ যোনটো আজি হৈ আছে সানডে আৰু সেই ৰাইডটো মানে হ'ব আৰু এইটো মিনিংটো কি আপোনালোকে গম পোৱা নাই গম পাব ভিডিঅ'ত পিছত আৰু সেইটো কি কিহৰ ওপৰত ৰাইডটো দিছোঁ গোটেইখিনি কম চলো তো ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া পালোঁ আমি গণেশগুৰিয়ে পাম আৰু গণেশগুৰিৰ পৰা ডাইৰেক্ট গৈ আছোঁ আৰু চলো কেনে লাগিছে মজা না জীৱনতে হেপাহৰে ৰং বিচাৰি খুজে খুজে 6 মাইল আৰু 6 মাইলৰ পৰা গোটেইখিনি লগৰ আহি গৈছে আৰু লগৰবিলাকক আপোনালোকক ইনফৰমেশ্যন অলপ অলপ কৰাই দিওঁ আৰু চাব পাৰে বেক চাইডে এইপিনে গোটেই গুৱাহাটী আৰু আপোনালোকক কৈ আছিলোঁ গুৱাহাটী GNM ফুল মিনিংটো মই কৈ আছোঁ গুৱাহাটী নগাঁও মৃত্যুঞ্জয় মন্দিৰ মানে তাতে যাই আছোঁ আমি মৃত্যুঞ্জয় মন্দিৰ আৰু গোটেইখিনি চাবলৈ লগৰ আৰু গোটেইবিলাক চালিয়া চলো ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া লগ পাই আছোঁ মটপ লগি গ'ল চলো মিট আপ কৰিছোঁ গোটেইখিনি আৰু আমাৰ চব আহি গৈছে এইপিনে চাবলৈ আৰু মিট আপটো 6 মাইল আৰু 6 মাইলৰ পৰা আমি গোটেইখিনি আহি গ'লোঁ আৰু চব এতিয়া ওলাম ডাইৰেক্ট নগাঁও চলো লেটছ গো চৌদিশে কিয় আজি নিশা ধৰা নাই যাযাবৰী জীৱনতে হেপাহৰে ৰং ফাইনেলি গাইছ আহি পালোঁ পেট্ৰল পাম্প ফিল ভৰাব লাগে আৰু ফিল ভৰাই কিনে এতিয়া গণেশ মন্দিৰৰ পৰা ওলাই আহিছোঁ ওলাই আহি কিনে পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পত এতিয়া ভৰাই আছোঁ তেল আৰু তেল ভৰাই কিনে আছে আৰু তেল ভৰাই কিনে ডাইৰেক্ট নগাঁও ৰাইড চলো ব্লগটো মানে ধামাকাদাৰ ব্লগ হ'ব আৰু মোৰ লগত আছে বহুতকেইটা লগৰ আৰু ডিপু ব্লগ আহি আছে ইয়াক লগ কৰিব লাগে আৰু তাৰপিছত আপোনালোক আৰু ডেঞ্জাৰ এটা ব্লগ মানে ডেঞ্জাৰিছ আজি মানে খাটাৰনাক ব্লগ দেখাম চলো তো গাইছ এতিয়া হৈ গ'ল ফিল ভৰোৱা হৈ গ'ল আৰু যোনটো ডিপুজ ব্লগ আহি আছিলে তো সি অলপ দেৰি লাগিব তো আমি লগ পাম হাইৱেত আৰু হাইৱেত লগ নাপালেও তাতে মৃত্যুঞ্জয় মন্দিৰত লগ পাম আৰু আমি ওলাইছোঁ এতিয়া গোটেইবিলাক চাব পাৰে এইপিনে আছে গোটেইবিলাক আৰু এইপিনে অসম চানম আছে এইপিনে বেক চাইডেও আছে তো গোটেইবিলাকে এতিয়া ওলাইছোঁ তো চলো আৰু শ্বৰ্টবিলাক আপোনালোকক লাহে লাহেকৈ দেখাম আৰু মানে হাইৱেত দেখাম চলো নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিৰিণি হুকা হুকা ধৰণীয়ে হুচুকিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰা নাই যাযাবৰী জীৱনতে হেপাহৰে ৰং
তো গাইজ আমি আহি পাইছোঁ এতিয়া জাগিৰোডৰ এইখিনিতে পূৰা প্লাষ্টিকৰ বহুত মানে ড্ৰেগৰ মানে এইবোৰ বনাইছে গড় আছে আপোনাৰ বহুত কিবা কিবি আছে এইখিনি বুদ্ধ এইবিলাক কিবা কিবি আছে চাহ পাৰে গোটেই মানে এইবোৰ মানে গোটেই প্লাষ্টিকৰ হয় এই নাহিব এইটো অৰিজিনেল হয় বুলি গোটেই প্লাষ্টিক পূৰা গোটেইখিনি মানে প্লাষ্টিকেৰে বনোৱা এইটোতো গম পায় কি হয় গোটেইখিনি মানে প্লাষ্টিকেৰে বনোৱা মানে এটা সজাই ৰাখিছে বহুত ধুনীয়া মানে ভাল লাগিছে চাই কিনে আৰু এইপিনে বাপৰে কি বনোৱা নাই সিহঁতে গোটেইখিনি বনাইছে তো বলক দেখাই আছোঁ আপোনালোকক চলো এইটো চাই লওক সিংহ পূৰা প্লাষ্টিকৰ গোটেই প্লাষ্টিকৰ হয় এইবিলাক গোটেইখিনি প্লাষ্টিকৰ এইটো চাই লওক আৰু এইপিনে আছে গৰু এইপিনে চাবলৈ গৰু গোটেই প্লাষ্টিকৰ তো ইয়াৰ পৰা ওলালোঁ আৰু গোটেইখিনি আপোনালোকে দেখা পালে এইবিলাক গোটেই প্লাষ্টিকৰে মূৰ্তি আৰু এতিয়া ওলাইছোঁ ইয়াৰ পৰা চলো লেটছ গো সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে ক'ব নালাগে পূৰা টাফ চিষ্টেম মানে এইটো ৰোড মিঠা হাগিতি এৰি চহৰৰ বাটে ঘাটে গছনি এইপিনে ৰাস্তা এটা গছ আজি পাহাৰে মাতে সেউজে ৰিঙিয়া আবাৰ আহি পালোঁ আৰু এইপিনে গোটেইবিলাক আছে চাব পাৰে বেক চাইডে আৰু এইপিনে পৰা চাব পাৰে হাইৱে নেশ্যনেল হাইৱে আৰু নেশ্যনেল হাইৱেতে ৰখি কিনে আমি খাই আছোঁ এতিয়া পৰঠা পুৰি খাম আৰু পুৰি খাম এতিয়া আৰু পুৰি খাই কিনে ডাইৰেক্ট মানে নগাঁৱলৈ ওলাই যাম আৰু মানে ইয়াৰ পৰা খাই লওঁ আৰু একো খোৱা নাই ৰাতিপুৱাৰ পৰা আৰু ইয়াৰ পৰা খাই লওঁ তাৰপিছত খোৱাৰ পিছত নগাঁৱত মৃত্যুঞ্জয় মন্দিৰ যাই আছোঁ তাৰপৰা গোটেইবিলাক লগত আছে আৰু এইপিনে আছে আৰু এইপিনে আছে গোটেইবিলাক আৰু এইপিনে গাড়ী পাৰ্কিংটো লগাই দিছোঁ ধাবাৰ ওচৰতে চাব পাৰে আৰু এই ধাবাটোৰ নাম হ'ল সমুজ্জ্বল ধাবা আৰু সমুজ্জ্বল ধাবাত আমি এতিয়া খাই আছোঁ পুৰি আৰু সমুজ্জ্বল ধাবাত এতিয়া পুৰি খাই কিনে তাৰপিছত ওলাই যাম চলো ফাইনেলি গাছ আহি পালোঁ ৰহা টুল গেট আৰু ৰহা টুল গেট চাব পাৰে এইপিনে হ'ল ৰহা টুল গেট আৰু গোটেইখিনি লগত আহি গৈছে আৰু এইপিনে ডিপু ব্লকছ আহিব বাকী আছিলে আৰু ডিপু ব্লকছো আহি গ'ল চাব পাৰে এইপিনে গোটেইখিনি বাইক এইপিনে চাই লওক গোটেইখিনি বাইক আমি যাৰ কাৰণে ৰখি আছিলোঁ সেইটো হ'ল ডিপু ভাই এইপিনে ডিপু ভাই আহি গৈছে আৰু লগৰকেইটা বহুতকেইটা লৈ আহিছে ডিপু কি কোৱা বঢ়িয়া এতিয়া ভাল লাগিছে মানে গোটেইকেইটা লগ হ'লো ন আগতে ভাবিছিলোঁ এক্সট্ৰা আহিছিল চবে এতিয়া লগ হ'লো এই বঢ়িয়া এতিয়া যাম আমি নগাঁও চলো নগাঁও আৰু মই এটা ৰাইডৰ নাম দিছোঁ দেই GNM সেইফালে দেখি মানে মানে গুৱাহাটী নগাঁও এই বঢ়িয়া একদম বনাম ভাল লাগিব গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক তো আমি এতিয়া জাৰ্ণি তো গাইজ এতিয়া ওলাই গ'লোঁ আমি ৰহাৰ পৰা আৰু ৰহাৰ টুলগেটৰ পৰা ওলাই কিনে এতিয়া আছোঁ নেশ্যনেল হাইৱে আৰু এইপিনে ডিপু ভাইক গোটেইকেইটাকে লগ পাই গৈছোঁ আৰু এতিয়া ৰাস্তা দি গৈ আছোঁ চলো তো গাইজ বহুতখিনি জেগা আহি পালোঁ আৰু আহি এইপিনে মানে অলপ কনফিউজ লাগি গৈছে মৃত্যুঞ্জয় মন্দিৰটো কোনপিনে জাৰা এটা খুলিলোঁ ক'লে কি চিধা যোৱা ৰাস্তাটো হয় আৰু এইপিনে গৈ আছোঁ আমি এতিয়া আৰু বহুতকেইটা লগৰ পিছফালে আছে সিহঁতেও চিনি নাপায় তো আমাৰ ডেষ্টিনেশ্যনতে মানে লগে যাব আৰু ডেষ্টিনেশ্যনটো অলপ দূৰ আছে তো একেলগে যাম আৰু গোটেইখিনি চলো ফাইনেলি গেছ আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰৰ ওচৰত আৰু এইপিনে চাব পাৰে মানুহ আৰু এইপিনে হ'ল এই দেখা পাইছে মৃত্যুঞ্জয় মন্দিৰৰ এইটো মূৰ্তিটো বনোৱা আছে আৰু ফাইনেলি আহি পালোঁ আৰু এতিয়া টিকট কৰিব লাগে আৰু বাছ চলো সোমাই আছোঁ এইটো হ'ল ৰাস্তা মই আপোনালোকক কৈ আছোঁ এইপিনে হ'ল ৰাস্তা ইমান ডাঙৰ কেনেকুৱা ডাঙৰ বনাইছে আৰু ওচৰৰ পৰা মানে আপোনালোক একো শব্দই নাই আপোনালোকে আহক এইটো জেগাত ইমান ধুনীয়া জেগাটো কেনে হৈছে তো বাইক ফাইনেলি আহি পালোঁ এইটো চাওক এইটো কি বুলি কয় আহে তো এনেকুৱা দেখা পাব এখন ফিল্ড আৰু এইপিনে পুৰা ডাঙৰ ফিল্ড এখন
তো আৰু এটা কথা যদি ভিতৰত যদি সোমাব দিলে বহুতখিনি ভাল লাগিলে হয় কিন্তু সোমাব দিয়া নাই আৰু ইপিনে চাব পাৰে মানে বেক চাইডে আছিলোঁ আমি এতিয়া ফ্ৰণ্ট চাইডে আহি গ'লোঁ আৰু ফ্ৰণ্ট চাইডৰ পৰা জেগাত ভিউটো এনেকুৱা হয় চাই লওক কি ধুনীয়া হয় ফ্ৰণ্ট চাইডৰ পৰাতো আৰু ধুনীয়া কিন্তু ফ্ৰণ্ট চাইডটো এইটো চাইড কৰি দিলে কিন্তু ফ্ৰণ্ট চাইডে এণ্ট্ৰি নাই কিন্তু বেক চাইডৰ পৰা এণ্ট্ৰিটো দিছে আৰু সেইটোৱে কথা কিন্তু চাব পাৰে ইপিনে বেক চাইডে এই এনেকুৱা ভিউ এটা আৰু কিন্তু কেমেৰাত যদি আপোনালোকে গম পাইছে যদি অলপ মানে সৰু সুৰা দেখা পাইছে তেতিয়াহ'লে একো সেই নাই যদি ওচৰৰ পৰা দেখে ন তেতিয়াহ'লে বহুত ডাঙৰ দেখিব বহুত ডাঙৰ আৰু ক'বই নালাগে বাপৰে চলো সেইকাৰণে এইখিনিয়ে ভিডিঅ'টো মানে আৰু কি হ'ল মানে তাৰ পৰা ওলোৱাতে কি হ'ল মানে মোৰ চাৰ্জ নাছিলে আৰু চাৰ্জ নথকাৰ কাৰণে মই ভিডিঅ'টো কৰিব পৰা নাই প্লাছ কি হ'ল আহি কেনে কিবা অলপ খাই ল'লোঁ খাই বৈ কেনে এতিয়া ওলাই আছোঁ আৰু এতিয়া নগাঁৱৰ অলপ ওচৰে পাজৰতে আছোঁ আৰু ইয়াৰ পৰা ওলাই আছোঁ আৰু ডাইৰেক্ট মানে লগ পাওঁ মানে কি আৰু মানে এইখিনিতে এণ্ড কৰি দিওঁ আৰু ভিডিঅ'টো চাব পাৰে নেশ্যনেল হাইৱে এইপিনে তো চলো লাইক তো আজিকালি এইখিনি ভিডিঅ'টো চাই যদি ভাল পাইছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো চলো বাই বাই গোলাপৰো